ফ্ৰেণ্ডছ, অনিন্দিতা প্ৰিয়ম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কলফুল, আলু আৰু মচুৰ দাইল একেলগ কৰি বনাম। আপোনালোকক মই কেনেদৰে বনাম ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া কলফুল, এয়া আলু দুটা কাটি লৈছোঁ, এয়া পিঁয়াজ আৰু এয়া আদা নহৰু আৰু এয়া নিমখ, এয়া ৰং, এয়া জিৰা গুড়ি, এয়া পাঁচফোৰণ, এয়া মিট মছলা আৰু এয়া জলকীয়া। এতিয়া মই ৰেচিপিটো আৰম্ভ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। ধন্যবাদ। কেৰাহীখন উঠাই দিছোঁ। এতিয়া মই মিঠাতেল দি দিছোঁ। পৰিমাণ হিচাপে দি দিছোঁ মিঠাতেলখিনি। তেল পকিবলৈ ধৰিছে। ফোৰণ দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি। হালধি গুড়ি দি দিছোঁ 1 চামুচ। ভালদৰে পিঁয়াজখিনি ভাজি থাকিম কিছু টাইম। এতিয়া মই কুটি থোৱা কলফুলখিনি দি দিছোঁ। আলুখিনিও দি দিছোঁ। কলফুল আৰু আলু গোটেইখিনি লগ কৰি কিছু টাইম ৰাখিম। এতিয়া কাটি থোৱা জলকীয়া দুটা দি দিছোঁ, নিমখ দি দিছোঁ। লাৰি থাকিম। এতিয়া মই কিছু আদা নহৰুখিনি দি দিছোঁ। আকৌ লৰাই থাকি কিছু সময়। এতিয়া মচুৰ দাইলকেইটা দি দিছোঁ। আকৌ ভালদৰে লৰাই থাকিম কিছু সময়। মচুৰ দাইল, আলু, কলফুল লগত আদা নহৰু গোটেইখিনি আকৌ মিক্স কৰি কিছু সময় লৰাই থাকিম। এতিয়া মই জিৰা গুড়ি 1 চামুচ দি দিছোঁ। মিট মছলা গুড়ি দিছোঁ 1 চামুচ। আকৌ লৰাই থাকিম কিছু সময়। গোটেইখিনি বস্তু মিক্স কৰি কিছু সময় লৰাই থাকিম। ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই ঢাকনিখন মাৰি দিম। এয়া পানী উতলি আছে।
আকৌ অকণমান সময় লৰাই দিম। মই গৰম পানী দি দিছোঁ। ঠাণ্ডা পানীও দিব পাৰি, তথাপিও গৰম পানীখিনি দিলে বেছি ভাল হয়। সেইটো মচুৰ দাইলটো সিজি আহিব, সেইকাৰণে মই অলপ পানীটো বেছিকৈয়ে দি দিছোঁ। আকৌ ঢাকনিখন মাৰি দিছোঁ। এতিয়া উতলি আছে। এতিয়া মই আলুখিনি ভাঙি দিম। আলুখিনি ধুনীয়াকৈ ভাঙি দিম। ধুনীয়া গোন্ধ এটা ওলাইছে আৰু মচুৰ দাইলকেইটা সিজিবলৈ ধৰিছে। এয়া ৰেডি হৈ গৈছে।